বিপিএফ প্ৰধান সংগ্ৰামা মহিলাৰ বিৰুদ্ধে পুনৰ সৰব বিটিআৰ প্ৰধান প্ৰমোদ বড়ো। বিটিচিত পুনৰ ইউপিপিএল দলৰ চৰকাৰ হ'ব বুলি দাবী কৰে প্ৰমোদ বড়োৱে। দুটা সমষ্টিতে সংগ্ৰামা মহিলাৰ পৰাজয় নিশ্চিত বুলি দাবী কৰিলে বিটিআৰ প্ৰধানগৰাকীয়ে। তদুপৰি সংগ্ৰামা মহিলাৰ যাদুৰ লাঠি ভাঙি গৈছে বুলিও কটাক্ষ প্ৰমোদ বড়োৰ। বাক্সাৰ ওদালগুৰিত এই মন্তব্য বিটিচি প্ৰধান প্ৰমোদ বড়োৰ। এইটো ৰুদ্ৰতাৰ বৈঠক নহয়, আমাৰ প্ৰাইমাৰী আৰু ভিচিডিচিৰ লগত এটা ৰিভিউ এটা কৰিলো যে কোনটো প্ৰাইমাৰীত কিমান বুথ কমিটি আছে আৰু কোনটো বুথ কমিটিয়ে ভাল আৰু বেয়া কাম কৰি আছে, এইটো মই ৰিভিউ কৰিলো আৰু এটা সুন্দৰ এটা ৰিপৰ্ট আমি পাবলৈ সক্ষম হৈছো যে আজিৰ ৰিপৰ্ট মতে আমাৰ মছলপুৰ সমষ্টি আমাৰ ছেকেণ্ডত যোনে থাকিব ই কমচে কম 15,000 মান তলত ছেকেণ্ড জনে থাকিব। 15,000 বা ইয়াতকে বেছি ব্যৱধানত আমাৰ মছলপুৰ সমষ্টি জিকিবলৈ গৈ আছে আৰু 40টা সমষ্টিত ওৱান অফ দি প্ৰায়ৰিটি কনষ্টিটুৱেঞ্চি আমাৰ মছলপুৰ কনষ্টিটুৱেঞ্চি আছিলে। গতিকে ডাঙৰ ডাঙৰ মিটিংবিলাকতো আমি কৰি থাকোঁ, যিহেতু আমাৰ বুথ কমিটি বা প্ৰাইমাৰী কমিটিসকলে বহুত কষ্ট কৰে, তেখেতসকলে গাঁৱে গাঁৱে যায়, ডোৰ টু ডোৰ যায়। চ' তেখেতসকলৰ লগত আলোচনা কৰাটো আমাৰ দলত মানে চবে প্ৰয়োজন অনুভৱ কৰিছে আৰু মই যিহেতু 5 বছৰ চৰকাৰত আছিলোঁ, পাৰ্টি প্ৰেচিডেণ্ট হিচাপে বহুতকে লগ কৰিব পৰা নাছিলোঁ, গতিকে পাৰ্টিৰ সিদ্ধান্ত হিচাপে মই কিছুমান সমষ্টিত যাই বুথৰ লগত মিটিং কৰিছোঁ, কিছুমান সমষ্টিত যাই মই ভিচিডিচি আৰু প্ৰাইমাৰীৰ লগত মিটিং কৰিছোঁ। এইবাৰ নিৰ্বাচন কিমান আসন লাভ কৰি চৰকাৰ গঠনৰ দাবী কৰি আপুনি? চাওক, যিটো নেকি মই আপোনালোকৰ আগতে কৈছোঁ যে পুৰ মেন ইলেকশ্যন মেনেজমেণ্ট থিয়ৰী আমি জানুৱাৰী মাহত ওলাইছিলোঁ আৰু তাত আমাৰ 445টা প্ৰাইমাৰী, 3,277টা বুথ তাত আমি কাম কৰি আছিলোঁ আৰু ফেজ 1, ফেজ 2, ফেজ 3 এটা এছাইনমেণ্ট আমি প্ৰত্যেকটো বুথত দিছিলোঁ আৰু সেই এছাইনমেণ্টবিলাক লাহে 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 জুন মাহৰ পৰা কমপ্লিট হৈ আহিছিলে আৰু এণ্ড অফ জুন মানে 30 জুনলৈকে আমাৰ এটা হিচাপ আহিছিলে যে গোটেই সমষ্টিয়ে এনেকুৱা হৈ গ'ল কি 6,000ৰ তলত আমাৰ পৰিয়াল নাই। তো জুলাই মাহ পোৱাৰ লগে লগে সেইটো আমাৰ 7,000, 8,000, 9,000 হৈ গ'ল। তো এতিয়া আমাৰ তাত 7,000ৰ লয়েষ্ট লৈ পেলাই ওপৰত 15,000 ফেমিলিলৈকে আমাৰ বিভিন্ন সমষ্টিত আছে। গতিকে আজিৰ সময়ত মই নাম্বাৰটো আপোনালোকক নকওঁ, কোনোবা ভয় কৰিব পাৰে, কিন্তু একক সংখ্যা গৰিষ্ঠ লৈ পেলাই যে চৰকাৰ গঠন কৰি আছে ইয়াত একো ডাউট নাই।